গভীৰতে ঢাপিলো অংকাৰ শিৰোমণি বিমল বিমলাই বিমল এই বাল কে বাতি আছে কি হল কৌ সারাসি তুই সাত দেখা নাই খালি বাজনা বজাই থাকা সারাসি ক'ত সারাসি কৌ সারাসি সার আসি আগক বাহক বাহক সার আসুরা 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 বুড়ো লোয়ার কি করবি সার মস্ত গরমে আজি কিতাপ চিতাপ পঢ়িব নালাগে দিয়ক এই কিবা প্ৰশ্ন সুধি কিনে আজি টিউশ্যন দেখা দিয়ক মস্ত গৰম বেছিদিন পঢ়িব নালাগে দিয়ক আজি হয়ো দেই আজি মস্ত গৰম আই দে হ'ব দে দুটা সুধি কিনে বিদায় দিম অ ছাৰ সোধো যি সোধে ছাৰ আজি তাকে উত্তৰ দিম কাৰণ ছাৰ কালি ৰাতি মই ছাৰ 12টালৈকে পঢ়িছোঁ আপুনি যি সোধে আৰু মই তাকে উত্তৰ দিব পাৰিম আপুনি সোধক কেৱল মই উত্তৰ দি যাম প্ৰথমতে তই কওঁ যে মাছে কথা ক'ব কিয় নৰে এতিয়া কচোন মাছে কথা ক'ব কিয় নৰে মাছে কিয় কথা ক'ব নৰে অ ছাৰ ছাৰ মাছে পানীৰ তলত থাকে সেইকাৰণে কথা ক'ব নোৱাৰে আৰু ছাৰ আপোনাক যদি মই পানীৰ তলত আপোনাক জুবুৰি থৈ দিওঁ আপুনি কথা ক'ব পাৰিব নেকি দেৱীৰ পদয় কোনখন জাগাত শস্যৰ উৎপাদন বেছিকৈ হয় দেখোচোন ছাৰ নখেতি কেনেকে কৈছোন তই মানে ছাৰ নখেতিত নতুন খেতিৰ মানে উৎপাদন হয় নতুন খেতিকেইটা জন্ম হয় নখেতিত সেইকাৰণে ছাৰ নখেতিত যিকোনো খেতি মানে শস্য পোৱা যায় মানে খেতি পোৱা যায় নতুন খেতি জন্ম হয় না সেইকাৰণে নখেতি মেইন আমি যতিত কয় নখেতি মেইন হ'ব দে তই বহুত পাৰা তই সুধি লাভ নাই আৰু ছাৰ পাৰা চবটো কিয় সুধি দেখে এক নুসুধে কিয় ই একো নাজানে মই এতিয়া চব পাৰোঁ কাৰণে মই এনচাৰ পুৰাই দি আছোঁ আপুনি ছাৰ খালি পাৰা চলটোকে সুধি থাকে একো দুখচোন হ'ব দে মই এনেও জানো হ'ব দেখ ছাৰ আজি এনেও মস্তো কৰা ছাৰ এই দুটা কুৱেশ্যনে সোধক ছাৰ হ'ব দিয়ক সেই হ'ব দিয়ক ছাৰ সোধক দে ৰতন তই কৈছোন তোক মই ট্ৰেঞ্চলেশ্যন এটা সুধিম সেই ট্ৰেঞ্চলেশ্যনটো তই কবি তোক মই অসমীয়াত ক'ম তই ইংৰাজীত কবি তোক মই দেখো ল'ৰাটোৱে পানীত সাঁতুৰি আছিল পিছত ডুব গৈ সি উঠিব পৰা নাই দেখোচোন ইংৰাজীত ছাৰ হি ইজ ডেড ছাৰ হি ইজ ডেড কেনেকে কৈছোন তই
ছাৰ কেনেকৈ মানে ছাৰ সিটো ছাৰ পানী পাতো উঠিব পৰা নাই ছাৰ সি মস্তিৰতে সেইকাৰণে ছাৰ সি মৰিল হি ইজ ডেড ছাৰ তোক পঢ়াতকৈ এটা কুকুৰক পঢ়াবা ছাৰ কি কৰিম ছাৰ মই আকৌ নোৱাৰিম ছাৰ নাপাৰো নাই ঘৰত ছাৰ দে হ'ব দে এইগিলা বাদ দি দে পিছততো কয় এতিয়া তই দুটা ইংৰাজী শব্দ কৈছোঁ ছাৰ দুটা ছাৰ ছাৰ নাতুৰে ছাৰ নাতুৰে ছাৰ NATURE নাতুৰে আৰু এটা ফুতুৰে ফুতুৰে ছাৰ FUTURE ফুতুৰে ছাৰ নাতুৰে আৰু ফুতুৰে পাগলা কি বকিছে এগিলা নাতুৰে আৰু ফুতুৰে নহয় নেচাৰ আৰু ফিউচাৰ হ'ব যা তহঁতক আজি আৰু মই বিদায় দিলোঁ যে গৰমত নোৱাৰো মই প্ৰেছাৰ উঠি মৰিব লাগিব হ'ব যা এ বিমল বল যা বল টিউশ্যন আছে জল ছুটি আছে বল বিমল বল হেল্ল' গাইজ মই এইটো চেনেল নতুনকৈ খুলিছোঁ R.Vines এই চেনেলটোত মানে মই অকলে বিভিন্ন পাৰ্টত অভিনয় কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে সকলোৱে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু মোৰ এইটো নতুন চেনেল যিহেতু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ আৰু এটা চেনেল আছে ৰং ডিজিটেল মিডিয়া সেইটো একেলগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে প্লিজ ছাপোৰ্ট কৰি যাব তেতিয়া মই নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিব পাৰিম প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম